बिटिआर सरकारनि मोनसे बाखनायजाथाव हाबाफारि दुखुथिया नखर नखर थांनानै खौरां लाहैना अनसुंथाइ होदों बिटिआरनि मावफुं सोद्रोमा उइलसन हास्ता बिथाङा दिनै बाक्सा सालबारिनि पाटिमाबाद साहा बागानाव थांनानै नुजाथि हैदों बिटिआरनि मावफुं सोद्रोमा उइलसन हास्ता पाटिमाबाद साहा बागाननि रागुबिलनि 14 लाइन आरो मांग्रा लाइनाव दुखुथिया नखरफोरखौ नायगिदिंहैदों बिटिआरनि मावफुं सोद्रोमा उइलसन हास्ताया आरो दुखुथिया नखरफोरनो अनसुंथाइबो होनायखौ नुनो मोन्दों। लोगोसे मांग्रा लाइननि दोंसे सेनग्रेबल लामाखौ गोजा फिथा हासनानै बेखेवनानै होयो बिटिआरनि मावफुं सोद्रोमा उइलसन हास्ताजों लोगोसे हेफाजाब होयो जायगानि बाहबारि बिसिडिसिनि चेयारमेन जगेश दैमारी आरो बाहागो लाबावदों बाहबारि बिसिडिसि ओनसोलनि समाज सिबियारि प्रवीण नायक लोगोसे आसानि पाब्लिसिटि नेहाथारि मानसुक संकारिका बाक्सा जिल्लानि आसानि आफादगिरि सानसन लुगुन बाहबारि आन्चलिक आसानि आफादगिरि एसाव मेमरम लोगोसे गामिनि गोबां मेलेमजिबिफ्रा बाहागो लादों। बे समाव बरपेटा रडनिफ्राय अनजय बसुमतारिनि मोनसे खौरां माने মোক खबर दिছিলে आमार फातेमाबाद टी एस्टेटर পৰা বিশেষকৈ আমাৰ আচাৰ নেতৃবৰ্গসকল আছিল আমাৰ প্ৰবীণ নায়ক ডাঙৰীয়া আছিল আৰু তেখেতে জনাইছিলে যে ইয়াত ফ্লাড হৈছে আৰু ফ্লাডত মানে বহুতখিনি পৰিয়াল বিধ্বস্ত হৈ গৈছে বিশেষকৈ মানে বহুত দুখীয়া পৰিয়াল আছে যিবিলাকৰ ঘৰটো একদম অৱস্থা বেয়া হৈ গৈছে তো তেনেকুৱা মোক কথাটো জনাইছিল কিন্তু ময়ো বিভিন্ন মোৰ ফ্লাডৰ ইনচাৰ্জ আছিলোঁ একদম আমাৰ পৰ্বতঝৰা এনে ডিষ্ট্ৰিক্ট গাৰ্জেন ইএম হিচাপত আছোঁ আমাৰ কুকুৰাঝাৰত ইফালে পাৰ্টি ফালৰ পৰা চিৰাঙত তো বহুত দায়িত্ব থকাৰ কাৰণে অকণমান দেৰি হ'ল কিন্তু এতিয়া সময় পোৱাৰ কাৰণে মই আহি গ'লোঁ চাবলৈ বিশেষকৈ মোক 8টামান পৰিয়ালৰ কথা জনাইছিলে যেটো মানে অকণমান ঘৰৰ অৱস্থাটো অত্যন্ত মানে বেয়া তো সেইকাৰণে নিজে অকণমান চাবলৈ আহিলোঁ যেহেতু মই নমিনেটেড MCLA বা EM হিচাপত মোক দায়িত্ব দিছিলে এখন জনগোষ্ঠীৰ পৰা তো মোৰ সকলো বিটিআৰ অঞ্চলত এটা দায়িত্ব আছে সেইবিলাক অঞ্চল ভিজিট কৰা বা দেখা শুনা কৰা তো সেই মৰ্মে আজি আহি গৈছোঁ আৰু চাই আছোঁ যে সঁচাকৈ মানে বহুত দূৰ অৱস্থা বেয়া আমাৰ যিবিলাক পৰিয়াল মোক ভিজিট কৰাই আছে আৰু মোৰ ফালৰ পৰা মই অকণমান টেম্পৰাৰী কিবা এটা আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ যাতে তেখেতসকলে টেম্পৰাৰী ৰিলিফ বা সহায় এটা তেখেতসকলে যাতে পায় কিন্তু সেইটো পাৰ্মানেণ্ট সলিউশ্যন নহয় পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে আমি চৰকাৰ হিচাপে নিশ্চয় সেইখিনিত পদক্ষেপ গ্ৰহণ কৰিম আমাৰ BCDC চেয়াৰপাৰ্চন তেখেতেও হয়তো আহিছে আৰু তেখেতৰ লগত আলোচনা কৰি মানে আমি অতি শীঘ্ৰে এইটো যিবিলাক পৰিয়ালৰ মানে অৱস্থা বেয়া ঘৰৰ অৱস্থা বেয়া ঘৰত লিষ্টটো নাই বা তেখেতসকলৰ ID নাই তো তেখেতসকলৰ কাৰণে কি বিহিত ব্যৱস্থা ল'ব পাৰিম অতি শীঘ্ৰে আমি সেইটো সিদ্ধান্ত ল'ম আৰু লগতে মোক এটা ৰাস্তাৰ কথা জনাইছিলে মই সেইখিনিও আজি অকণমান মোৰ যেহেতু কোনো স্পেচিফিক জিঅ'গ্ৰাফিকেল মানে তেনেকুৱা সমষ্টি নাই তো সেই হিচাপত গোটেই বিটিআৰত য'ত মই ইমাৰ্জেঞ্চি চাওঁ দিব পাৰোঁ সেই হিচাপত এটা অনুদান দিয়া হৈছে সেই ৰাস্তাখন যাতে বনাব পাৰে তো সেইটো উদ্বোধন কৰা হ'ল তো এইখিনিয়ে কথাই বিশেষকৈ আজি ভিজিট কৰিবলৈ ইয়াত আহোঁতে এইবিলাক হৈ গ'ল মই আশা কৰোঁ যে নিশ্চয় আমাৰ যিটো দুৰৱস্থা আছে আমাৰ চৰকাৰ ফালৰ পৰা আমি আইডেন্টিফাই কৰিবলৈ যত্ন কৰি আছোঁ যে কি ধৰণে এনেকুৱা দুৰ্ভগীয়া পৰিয়ালবিলাকক আমি সহায় কৰিব পাৰিম বা যিটো বেকৱাৰ্ড অঞ্চল আছে ৰাস্তা ঘাট আছে আমি কি ধৰণে মেৰামতি কৰিব পাৰিম আমাৰ চৰকাৰ ফালৰ পৰা অলৰেডি বহুতখিনি ৰাস্তা দলং চলং য'ত নাই সেইবিলাক মানে আমি অলৰেডি সাৰ্ভে কৰিছোঁ এটা এষ্টিমেটো বনাইছোঁ কিন্তু আমি সকলোৱে জানো যে BTCত এটা মানে স্পেচিফিক এটা এমাউণ্ট আহে সেই এমাউণ্ট দি যথেষ্ট নহয় তো যিমানখিনি এমাউণ্টৰ দৰকাৰ আছে আমি ষ্টেট গভৰ্ণমেণ্টক মানে আমাৰ ফালৰ পৰা এটা ৰিকুইজিশ্যন বা এটা প্ৰপ'জাল দিছোঁ আমি যে ইমানখিনি হয়তো ফাণ্ডৰ দৰকাৰ হ'ব পাৰে গোটেইখিনি ৰাস্তাৰ দলং বনাবলৈ তো অনুভৱ কৰোঁ যে অসম চৰকাৰেও পজিটিভ টাইম টু টাইম তেখেতসকলে গুডউইলৰ প্ৰজেক্টৰ জৰিয়তে বা বিভিন্ন ফাণ্ডৰ জৰিয়তে তেখেতসকলে আমাক সহায় কৰিবলৈ যত্ন কৰি আছে মই ভাবোঁ যে কেইবছৰমানৰ ভিতৰত আমাৰ ৰাস্তা দলং এইবিলাক ভাল হৈ যাব আৰু ইয়াত যিটো বানৰ প্ৰব্লেম হৈছিলে মোক যিটো জনালে যে এটা মানে হেৰিৰ দৰকাৰ আছিলে মানে এটা ড্ৰেইনৰ কথা মোক জনাইছে তো সেইখিনি নিশ্চয় আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা মানে তেখেতসকলে অলৰেডি পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেইখিনি কাম আগবাঢ়ি আছে তো সেইখিনিয়ে ভিজিটত আহিছিলোঁ অকণমান চাই গ'লোঁ কি সুবিধা অসুবিধা আছে নাই বিভিন্ন দলৰ মাজত সন্তুষ্ট অসন্তুষ্টটো সবেই থাকিব অকল ৰাজনৈতিক দল বুলি নহয় বিভিন্ন জাতীয় মানে সংগঠন যিবিলাক আছে তেখেতসকলৰ মতেও ধৰক যিখিনি খচৰা প্ৰস্তুত কৰা হৈছে সেইকাৰণে আমাৰ ECI যেহেতু অলৰেডি এটা সুযোগ দিছে আমাৰ 11 জুলাইলৈকে বা এটা টাইম দিছে আমাক যে কোনোবা যদি কাৰোবাৰ আপত্তি আছে
অবজেকশ্যনছ আছে বা ছাজেশ্যনছ আছে বা তেনেকুৱা ধৰণৰ পৰামৰ্শ আছে তেখেতসকলে আগবঢ়াব পাৰিব তো মই ভাবোঁ যে সকলো আমাৰ ৰাজনৈতিক দলেই হওক বা আমাৰ যিমান জাতীয় সংগঠন হওক এইখিনিৰ অপৰচুনিটি আমি ল'ব লাগিব এক নম্বৰ কথা দ্বিতীয় নম্বৰ কথাটো হ'ল যিহেতু পাব্লিক হিয়াৰিঙৰ কাৰণেও আহিব চিফ ইলেকশ্যন কমিশ্যনাৰ আহিব আৰু তেখেতৰ লগত দুজন ইলেকশ্যন কমিশ্যনাৰ আহিব তো সেই পাব্লিক হিয়াৰিঙতো আমি এটা চান্স ল'ব লাগিব যে আমাৰ গ্ৰিভেন্সেছখিনি যিটো আমাৰ মানে আপত্তি বিষয়বোৰ যাতে আমি জনাব পাৰোঁ তেখেতসকলক মই আশাবাদী যে বৰ্তমান চৰকাৰ যিটো তেখেতসকলে এটা যিটো পদক্ষেপ গ্ৰহণ কৰিছে মই ভাবোঁ যে তেখেতসকলে আমাৰ অসমৰ জনগাঁথনিৰ কথা চিন্তা কৰি হয়তো কেইটামান কমিউনিটি অকণমান হয়তো থাকি গ'ল তো এইটোৰ কাৰণে এটা সুযোগ দিয়া হৈছে মই ভাবোঁ যে এই সুযোগটো আমি সকলোৱে ল'ব লাগিব আৰু নিশ্চয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ হাতত যিহেতু এই বিষয়টো আছে তেখেতসকলে নিশ্চয় যদি যুক্তিযুক্ততা আছে তাতে নিশ্চয় তেখেতসকলে এইটো কনচিডাৰ কৰিব বুলি আশা কৰিছোঁ দৰং ওদালগুৰিক লৈ এটা বিভ্ৰান্তি চলি আছে দৰং ওদালগুৰিক লৈ বিভ্ৰান্তি চলি আছে এতিয়া এছিয়াই নিশ্চয় তেখেতসকলৰ নিজৰ এক্সপাৰ্টছবিলাকক এইখিনিত তেখেতসকলে এমপ্লয়ড বা ডিপ্লয় কৰিছে আৰু চাই আছে যে কোনখিনিত মানে অকণমান ৰেলেভেন্স হ'ব বা ৰেলেভেণ্ট হ'ব বিশেষকৈ তেখেতসকলে পাব্লিক ইণ্টাৰেষ্টৰ কথাটো চিন্তা কৰিব লাগে আমি জানো যে জনপ্ৰতিনিধি আইন আছে তো দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট আছে নিশ্চয় সেইখিনি আইনৰ যিটো গাইডলাইন আছে বা আইনত যিখিনি লিখা আছে সেইবিলাক কথা তেখেতসকলে মানে মনত ৰাখি আৰু বিশেষকৈ পাব্লিক ইণ্টাৰেষ্টৰ কথাটো মনত ৰাখি তেখেতসকলে এইটো নিৰ্ধাৰণ কৰিব হাগ্ৰামম বাহিনীৰ বিৰোধিতা কৰি আছে ইয়াত সম্পূৰ্ণভাৱে আৰু আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে নাই এইটো অকণমান হাস্যকৰ বিষয় কাৰণ এইটো খচৰাটো প্ৰথম 2007 চনত চাগে অকণমান ওলাইছিলে আৰু তেখেতসকলে তেতিয়া চৰকাৰত আছিলে কিন্তু সেই সময়ত তেখেতসকলে একো মাত মাতা নাই তো এতিয়া তেখেতসকলে যেতিয়া চৰকাৰত নাই এতিয়া তেখেতসকলে ধৰক বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী তেখেতসকলে বা তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী তেখেতসকলে লৈ আছে তো নিশ্চয় তেখেতসকলে পাব্লিকক অকণমান আকৰ্ষিত কৰিবলৈ তেখেতসকলে বিভিন্ন ধৰণৰ এক্টিভিটিছ মানে ল'বই লাগিব হাতত নহ'লে তেখেতসকলৰ এক্সিষ্টেঞ্চটো নহ'লে নাথাকে BPF হিচাপে সেই হিচাপত তেখেতসকলে সেই নেতৃত্ব দিছে কিন্তু আগত যেতিয়া তেখেতসকলৰ চৰকাৰ আছিল সেই সময়ত তেখেতসকলে প্ৰমাণেই দেখাব নোৱাৰিব কি যে কিবা এটা তেখেতসকলে ECIক লিখিছে বা তেখেতসকলে কিবা এটা পদক্ষেপ গ্ৰহণ কৰিছে তো এইটো লজ্জাজনক বিষয় যে যেতিয়া নিজে পাৱাৰত থাকিছে তেতিয়া সেই পাৱাৰটো খটোৱা নাই এতিয়া যেতিয়া পাৱাৰত নাই এতিয়াহে মাত মাতি আছে তো ৰাইজে এতিয়া গম পায় ৰাইজে সেইখিনি কথা অনুভৱ কৰিছে সেইখিনি মোক অৱগত কৰাইছে এইটো বিষয় লৈ আৰু মই নিজেও যিহেতু এইখন কমিউনিটিৰ পৰা এটা জনপ্ৰতিনিধি সেই হিচাপত ময়ো মানে অকণমান দায়িত্ব লৈছোঁ যে কি ধৰণে এইটো সমস্যাটো সমাধান কৰা যায় মই আমাৰ যিখিনি গ্ৰিভেন্সেছ আমাৰ যিমান ইয়াত মানে আমাৰ যিমান মানুহকেইজন আমাৰ জনগোষ্ঠীৰ মানুহ বা আমাৰ যিমান লেবাৰসকল আছে তেখেতসকলৰ কথা বা আমাৰ যিমান ছাত্ৰ সন্থা আছে নেতৃবৰ্গসকলৰ কথা বা ট্ৰেড ইউনিয়ন আছে তেখেতসকলৰ কথা গ্ৰিভেন্সেছখিনি গোটেই শুনিবলৈ যত্ন কৰিছোঁ আৰু লগতে মই যিটো মেনেজমেণ্টত যিসকল আছে তেখেতসকলৰ লগত আলোচনা কৰি আছোঁ যে এইখিনি অকণমান এটা বেলেঞ্চত আনিব লাগিব আমি সকলোৰ কথা চিন্তা কৰিব লাগিব মানে মালিকে অকল নিজৰ প্ৰফিটৰ কথা চিন্তা কৰিলে নহ'ব আমাৰ লেবাৰৰ কথাও চিন্তা কৰিব লাগিব তেখেতসকলে যিবিলাক ইয়াত কাম কৰে তেখেতসকলৰ মানে সুবিধাৰ কথা চিন্তা কৰিব লাগিব তো এতিয়া ধৰক আগৰ সেই যুগটো নাই যে ব্ৰিটিছে শাসন চলাইছে সেই যুগটো নাই ন' ডাউট ডিচিপ্লিন এটা থাকিব লাগে কিন্তু আমি জানো যে সেই মানৱতাটো চবতকৈ ওপৰত এতিয়া হিউমেনিটিটো চবতকৈ ওপৰত সেইটো কথা চিন্তা কৰি সকলোৰ লগত মিলি কাম কৰিলে মানে লেবাৰৰো ফাইদা হ'ব মালিকৰো ফাইদা হ'ব দুটাই উইন উইন চিটুৱেশ্যন হয় তেতিয়া তো মই চেষ্টা কৰি আছোঁ সেইখিনি অকণমান মানে মেডিয়েটাৰ হিচাপত কাম কৰিবলৈ আশা কৰিছোঁ যে নিশ্চয় এটা সমাধান ওলাব বুলি ইমান বছৰ যিহেতু ওলোৱা নাই অকণমান সময় লাগি আছে কিন্তু এটা বেলেঞ্চত বা এটা মানে মোটামুটি ভাল এটা পৰিৱেশ আহিব বুলি মোৰ আশা मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन
बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।